তোমাকে বারো আহে আছে লোক বাকে নাহি কে আমার মুখরত বংশ আহে হইল কুলর বুমালো আছে দাঙ্গ ধরি করে তোমার পিছব আহে চল সব করে দুয়াল রজার তোমার সুগন্ধ নাম আহে সহরিয়া বলো হয় বাহিরে কোনা বন্ধ আহে আনন্দ দাহাই আহে তো ভাবিয়া তোতে আহে নো হয়া মহদে আহে মোহর হানি নাহাই আহে সারি ঠাকুরঙ্গ আহে ডাকে নয়া লাদে আহে রাহা খাব লগা হৈছে হেৰা বিৰাট ৰাজ্য কিবা ধৰি এনে পাইছিলো মই কিবা ধৰি দেখোন ৰামায়ণ বাবা কাটি যাম বাৰু বাৰু কালি আকৌ মই গাব লাগিব বিৰাট ৰাজ্য এই বিয়া ৰাজ্যত হা এটা সাংঘাতিক এটা অঘটন হৈছে কি হেৰা তাৰমানে বিয়া এটা কিবা শুনিয়ে পালানে ৰাহু বেটিহে পালা এইবোৰ নিমংগ এই ডিমম বল গোটাই হা এই আজি মানুহ মৰলি কালি গৰু মই হা কোনদিনা ছাগলী মৰে হেৰা হা এটা এটা বিঘিনি নুগুছে হা এটা নুগুছে হা নুগুছে যাই যাই ৰাষ্ট্ৰ এই লাষ্টত এটা বৰ ডাঙৰ বিয়া আছে হেৰা হা কিশোৰ নামে ঈশ্বৰ নামেদি এটা ডাঙৰ বিয়া আছে হা এই বিয়াৰ ভয়টি ভুৱন হা এই বিৰাখানো কোনোবা এই কোনোবাই হেনো গন্ধৰ পৰা আহিয়ে হা একে ৰাতিৰ ভিতৰতে এনেকুৱা একেবাৰে এটা পেট পুৰি ঘটা সমান নিচিনা কৰি চিন্তা কমল ভাই আৰু ৰাতিৰ ভিতৰত কিবা কৰি আছা তেতিয়া যাবা যাবা তুমি ৰাজ্যত জনাই দিছা ওলাই কৃষকক হেনো এই কৃষকক কৰোবাৰ গন্ধৰ পৰা আহিয়ে ভাল হৈছিল হয় বিলাকে তাৰমানে হা তাত এটা দাবী ধমকি দি পেলাই আনিছিলে সেইবিলাকে ভাল পাইছে হা আৰু যিবিলাকে অলপমান হা ধৰ্মিষ্ঠ আছিল হা সেইবিলাকে অলপ যোগ কৰিছে এই ভাইয়া হা এই কৃষকৰ বলত আমাৰ বিয়াতে হা এই আমাৰ একেবাৰে কেওফালৰ পৰা সীমা ঠেলি ঠেলি মাটি অলপ বেছি গৈছিলে হা বেছি গৈছে হয় নি কিন্তু এতিয়া হা সেই বল আৰু নাই হা এইবাৰ এটা দেখা যাব হা হয় নি হয় আৰু কৃষক বুলি এই সিফালে গম পালা হাৰা হা বুকৰ মাৰে মুখৰ মৰা যায় হা মুখৰ মৰা যায় কাণত পৰি হা পৰি যোৱা নৰ হা এইবাৰ মই মাটিৰ সীমাটো পোন কৰিব পাৰিম হা এই একে ঠেলি ঠেলি নিখেলে একে জাঠে কোনো হান কৰি গৈছে বাৰু এইবাৰ দেখা যাব এইবাৰ দেখা যা হা তাৰ সি কৃষকৰ বলত মোক একেবাৰে মাটি ঠেলি ঠেলি নহা কৰি দিলাম হা একেবাৰে বেনিহান কৰি দিলা আৰু এইবাৰ এইবাৰ দেখো হা এই বুলি সৈন্য সামন্ত লৈ হা একে চিধা আহিছে এৰা হয় নি একে হিলডল ভাঙি হা হিলডল ভাঙি আই বিয়াকৰ ওচৰত এই বিয়াত নগৰ হা দূৰ মুখত আহি হা ৰৈছে আৰু। তেতিয়া ৰাহাত কৰিছি বিয়া এই দৌৰিকেইটাই গুচি যায় হা বোলে আপোনাৰ লগত যুদ্ধ কৰিব সুখমৰ ৰাজা এটা চুটি ৰং দে এটা দুটাই দল সাজি পেলাই হা একেবাৰে এই কথাটো গম পাই বিয়াকৰ এই বিয়াটোৰ খং উঠিছে হা একবাৰ দুইবাৰ তিনিবাৰ হ'লে ই তথাপিও এইবাৰ তাৰ নাকে কাণে কাটি হা এইবাৰ হা এইবাৰ ঠিক কৰিছে। এই বুলি পুন্না এই সিফালে একেবাৰে হা বিল্ডল ভাঙি পেলাই তয়া মহে যুদ্ধ লাগিছে হয় নেকি তয়া মহে যুদ্ধ কোন মই পাত্তা নাই এই পাত্তা নাই বিয়াহে মই নে সুখৰ মাহে হা ঠিক নাই ইফালে হুকুনি খাপছি অল এই শকুনি আকৌ এইফালে ডাল গুবি ফুৰে নহয় হা ডাল গুবি ফুৰে তাৰমানে ক'ৰবাত কাৰোবাৰ কিবা চুটা পাওঁ নেকি হা এই ডাল গুবি ফুৰোঁতে ফুৰোঁতে পাই গেল নহয় কথাটো মই ভাবিলা মই বুজি মই ভাগি নহৈ কিবা কৰি হা এই বিৰাটৰ এই 60 লক্ষ গৰু পালটো নিয়াব পাৰো এই সুযোগতে এই সুযোগতে এই যুদ্ধ নাভাঙো হা বিয়া লাগিব পাৰো এই মোৰাৰ চিন্তা নাই গাখীৰ দিয়ে খাওঁ খাওঁ এই দুই গাখীৰ খাব পাৰি এই মানে ভাগিনা মোৰ ওচৰত এই লাহে লাহে যাবাৰ হৈছে হা যাবাৰ যাই যাই নমৰাৰ পৰা এই অলপ আঁতৰৰ পৰা মাল লগাইছি
এই ৰাহা ভাগে হা দুৰ্যোধন অলপ অভিমানী ৰজা আছিল অৰচু তেওঁ ভাবছি মই এটা ৰাজা আৰু কিবা মোৰ মান সন্মান মোৰ মান সন্মান নাই আৰু মোমাকো আহিলি কি কথা ক'ব ভাৰতৰ কথা ক'ব হা 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 গাখীৰ দিয়া চাহ খাব নাপাব লাগে আৰু কেতিয়াও হা কেতিয়াও হা এই ইনতে থাকোতে থাকোতে হা একেবাৰে পালাই আহি হা কভাৰ মাছ পালা হয় নেকি এই ৰাহে হা এই হাত মুৰি শান্তি বহি থাকিলে আজি দিনত খাব নাপাম হা অ অ দেহাৰ বলটো থাকোতে এই বাহুৰ বল থাকোতে সম্পত্তি আৰু দেউতাৰ সম্পত্তি সম্পত্তি এইখিনি বস্তিখনত তামোলৰ গছ কাটি তৰি নাপায় হা 100টা লিখি আকৌ 100টা ভাই হা অ অ এই ঘৰ ৰান্ধে জাগা নুবুলো হা গতিকে মই এটা ভাল খবৰ দিব আহিছো এতিয়া দুৰ্যোধনৰ কৈছে ভাবছি মই কি কথা কৰো হা হা কি ভাল খবৰ দিম এতিয়া আহাকা শুনিয়া তাহাকে কৈছে বোলা ভাগি এই ভাই হা মই উন্দিনা হাৰি এনে আহা হা ভাল এটা হা সংবাদ এটা দিবা হয় নি এই বিয়াত আৰু সুখমাৰ হা তই আমাৰ যুদ্ধ লাগি আছে হয় নি হয় আৰু বিয়াতৰ নগৰত শূন্য 60 লক্ষ গৰু পালে তাত হা অ এই সময়তে এই যুদ্ধ নাভাঙতে হা যুদ্ধ শেষ নহ'ল হা এই গৰু বালটো তাতে আনিব লাগে তুমি হয় নি অ আৰু এই গৰুৰ পৰা আনিব পাৰিলি এই তোমাৰ চিন্তা নাই হা একটা দাম এখন ভাঙা লৈ ল'বি হা এই দাম কেইটামান ল'বি একটা গাখীৰ পাই গাড়ী হয় হা তোমাৰ টেনশ্যন নাই অ এটা গাখীৰ গা হ'ব পাৰি হা গা হ'ব পাৰি হা অ এ সমকে বোলে দুৰ্যোধনৰ লগতে হা গা উঠাই ৰাজা নহয় হা একটা হেণ্ডকাষ্টে গা উঠিছে অ উঠিয়া হা চিন্তা কৰিছে হা হাত নকম হাত মাতিম অ এনেকে চিন্তা কৰি থাকোঁতে দুখাখনক লাগি মনত হা এই বাবা দুখাখন হা এইবোৰ মাক লগাইছে হা দুখাখনে সিফালে আছিল আঞ্জা চাহৰ পাতি খাই পেলাই হা অ এই সময়ত হা পেলি দি কি পুণ্যা একেবাৰে দুৰ্যোধনৰ ৰাজাৰ ওচৰত আহি পেলাই হা 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 আপোনাৰ কিবা পেচেণ্ট হৈছে নেকি নে কিবা জ্বৰ বিজাৰ হৈছে অ কেতিয়া দুৰ্যোধনৰ ওচৰত ভাই ভাই এই হা সেইবিলাক নাম বেমাৰৰ নাম নধৰিবি হাল খবৰ ভাল খবৰ এটা মামা এই মাত্ৰ হা আমাক কৈ থৈ গৈছে হা গতিকে হা ঐ গোটাই আমাৰ ৰাজ্যত বনাই দি একটা সৈন্য সামন্ত ৰথ ঘোঁৰা হা একেবাৰে হাতী চবৰ পায় হা আৰু ভাল চফা চফা অস্ত্ৰবিলাক হা অলপ মাজি ধৰি ফেলাই লাগি মানুহ কৰি দিয়ে হা অ এইবিলাক যোগাৰ কৰি হা হা লৈ অ এই বুলি যেতিয়া ক'লা হা তেতিয়া তাৰমানে দুচাখন চিধা দিছে জয় পুনৰ ৰাজ্য একেবাৰে হেৰিটো কৰি দিছিলে দাবাটো হা এটা বৰ ডাঙৰ দাবা নহয় অৰিয়া যেতিয়া গিকুপ মাৰিব এই সিদিনাখন 13 কোপ বাছি হা 13 কোপ মাৰি দিছে সৈন্য সামন্ত ভাবছিল আজি কি আজি কিবা অথন্ত হৈছে হা কিবা ৰাজাৰ বিপদ হৈছে আমি যাব লাগিব এই তাতেই যাব লাগিব এই সৈন্য এই একটা সৈন্যসকলে একেবাৰে ঢাকি আহিবা হা আহিবা আহি ৰজাৰ ওচৰত এই ৰজাৰ ওচৰত শৰণাগত হৈছে হা এই সুযোগতে আমি এই বিয়াৰ আৰু সুখমাৰ যুদ্ধ চলি থাকোঁতে হা এই সুযোগতে আমাৰ হা ইয়াতে গলি নিজে চব লৈ আহোঁ হা চব লৈ আহোঁ এই বুলি হিন্দু ভাঙি উঠা এই একেবাৰে হিৰো ভাঙি দিছে হয় দিয়ে একেবাৰে তোমাৰ হাতেও দেখি মুৰি লৈ আছিল হা একটা তেনে ভিতৰত দি হা সৈন্যৰ এটা হা বাই ও জগপুরি একালবে আন্দে একজয় হইয়া কতু কতু আলোবা Hey!
হয়